তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল খিতাছ ব্লগ। তো মোৰ নতুন এটা ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। আশা কৰোঁ একদম আপোনালোকে ভালে থকাটোৱে, ময়ো ভালেই আছোঁ বৰ্তমান। তো গতিকে আজিনো ভিডিঅ'টো ক'ত কেনেকৈ কি কৰোঁ আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে চাই থাকিব, নাপাহৰিব। তো আজি মানে আমাৰ গাঁৱৰে এজন অচ্যুত দা, নামটো অচ্যুত কিন্তু অচ্যুত দাৰ বিয়া আছে মানে। তো বিয়া আছে, তো বিয়াৰ গতিকে তাতে পূৰা কাম বন চলি আছে। যোৱাকালি ফাংচন চাব গৈছিলোঁ, ফাংচন চাই মেলি আহি অলপ টোপনি মাৰি আৰু তো এতিয়া ওলাই গৈছোঁ, পূৰা গা পা ধুই ওলাই মেলি কৰি গৈছোঁ। আৰু অথনি ৰাতিপুৱাতে বিয়া কাম চাম কৰি সম্পূৰ্ণ মানে অলপ ডেক'ৰেশ্যনবিলাক কৰিলোঁ, কৰি মেলি আহিলোঁ। আহি মেলি আৰু এতিয়া গা পা ধুলোঁ, ভাল লগা নাছিলে। তো এতিয়া গা পা ধুই ওলাইছোঁ এইফালে, এতিয়া ওলাই গৈ আছোঁ। আপোনালোকক আজি বিয়াৰ কেনেকৈ কি কৰে, ক'ত কেনেকৈ কি কৰে মানে সকলো দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। তো আপোনালোকে খালি চাই গৈ থাকিব, নাপাহৰিব। তো গতিকে বলক এতিয়া গৈ আছোঁ বিয়ালৈ। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ বিয়া ঘৰত। এইফালে বিয়া পূৰা চলি আছে চাগে। ফাইনেলি বিয়া আৰম্ভ হৈয়ে গ'ল দেখোন। বা তাকেহে অলপ দেৰি হৈ গ'ল নহয় গাইজ, পূৰা একদম দেৰি হৈ গ'ল। একদম সকলো দেখুৱাবলৈ চেষ্টা কৰিম অলপ। গাইজ ভাল ভাল বৰ্তমানটো হৈয়ে গৈছে। কেনেকৈ লাগিছে আজি লাইফত? কি লাইফত প্ৰথমবাৰ লাইফত মাত নাই নেকি আজি? এতিয়া মাত দিবা ন, লাহেকৈ দিবা ন। গতিকে গাইজ সম্পূৰ্ণ বিয়া নেকি নহয়, বেলেগ হৈ গ'ল নেকি? অলপ দেৰি হৈ গ'ল মোৰ গাইজ। তথাপি অলপ এতিয়াৰ পৰা মানে কণ্টিনিউ কৰিব চাম ভিডিঅ'টো, তো আপোনালোকক দেখুৱাই থাকিম ন। ঠিক আছে গাইজ, এইফালে পূৰা কাম চলি আছে, আপোনালোকক দেখুৱাই আছোঁ নিশ্চয়। পূৰা মানুহ তো লগাই চাহ ফাইনেলি বিয়া ঘৰত আহি পাই গ'লোঁ। বিয়াৰ পৰা সম্পূৰ্ণ নীতি নিয়ম হৈ গ'ল ন? ইমান সোনকালে কিয় হ'ল? কাৰণ এতিয়া 12টা বাজিলে ন। 12টা বাজিলে, মোক কিয় খবৰ নাছিলে? ইমান জাষ্ট ফোন কৰিছিলোঁ। জানই দেখোন গাঁৱত এটা ইউটিউবাৰ আছে, ইউটিউবাৰ আছে, গম নাপালোঁ, পাহৰি তো গতিকে সকলো আজি দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ থাকিবি নেকি আজি? হা কি হ'ল আজি বিয়া? বিয়া কেনেকুৱা ফিল? ভাল লাগিছে ন? তো সকলোকে মাতি দে আৰু আহিব খাব আৰু যাব ন। তো গতিকে আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰি আছে। কিয় ইমান সোনকালে মোক খবৰ নিদিলি কিয়? নাই, একদম বিয়া কটা মানে মই ফোন কৰিম বুলি ভাবিছিলোঁ, মানে সময় নোযোৱাৰ কাৰণে। মানে গাঁৱত ইউটিউবাৰ এটা আছে বুলি গম পাইছোঁ দেখোন। গম পাইছোঁ। কিন্তু মাতিব লাগিছিলে, অলপ লেট হ'ল আৰু কি হ'ল, আমাৰ পটাপট কৰা সময়টো পাৰ হৈ গৈছেতো, সেইকাৰণে আমি সোনকালে কৰিলোঁ। তো গতিকে একো নাই, বৰ্তমান সেইটোৱে ভিডিঅ'টো ভালকৈ চাবা, কিন্তু বেয়া নাপাব দেই। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব, সকলো কৰিব বাৰু। আৰু বহুত বাকী আছে, খানা খোৱালৈকে দেখুৱাম আপোনালোকক। তো কণ্টিনিউ হা।
ফাইনেলি এতিয়া সম্পূৰ্ণ চিনাকি দিব সিহঁতৰ পৰিয়ালৰ প্ৰথম চিনাকি হোৱাৰ পিছতহে মানে সকলো মানে কামবিলাক আৰম্ভ হৈ থাকিব বিয়াৰ ৰভা তুলিৰ পৰা। তো গতিকে আপোনালোকক দেখুৱাইছোঁ এইটো চিনাকি চলি আছে সিহঁতৰ পৰিয়ালৰ কোন কি কেনেকৈ চব চলি আছে। তো গতিকে আজি ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এই ভিডিঅ'টোৰ জৰিয়তে আজি সম্পূৰ্ণ দেখিবলৈ পাব আপোনালোকে, তো নিশ্চয় চাই থাকিব। একদম ধুনীয়াকৈ কামবোৰ চলি আছে এতিয়া। তো গাইজ আপোনালোকে চাব। এই হ'ল চিনাকি পৰ্ব আমাৰ পৰিয়ালবৰ্গ কেন্দ্ৰ আমাৰ পৰিয়ালবৰ্গ এই তো গতিকে প্ৰথমটো চিনাকি হৈ গৈছে বৰ্তমান। তো আপোনালোকক নেক্সট এটা দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। তো আপোনালোকে একদম স্কিপ নকৰাকৈ খালি ভিডিঅ'বিলাক চাই গৈ থাকিব, সম্পূৰ্ণ দেখা পাব। তো ল'ৰা দেউতা বন্ধু আমাৰ পাকিনৰ পৰা আহি পাইছে। তো গাইজ ভিডিঅ'টো আজি অলপ দীঘলীয়া হ'ব মানে, কাৰণ বহুত নীতি নিয়ম আছে ইয়াৰ মাজতে, আকৌ কিছুমান মানে বহুত কথা থাকে ন ইয়াতে অলপ। তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব আজি, একদম স্কিপ নকৰাকৈ চাই গৈ থাকিব। তো সকলো দেখুৱাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো। এখেত হ'ল তেখেতৰ অচ্যুতদাৰ দেউতাক যিহেতু তেখেতক সন্মান কৰিছে তেখেতৰ দেউতাক। আৰু এজন হ'ল অচ্যুতৰ মাক। তো মাকক এবাৰ সেৱা কৰিব। তো গতিকে একদম চিনাকি পৰিয়ালৰ সিহঁতৰ চিনাকি পৰ্ব চলি আছে। তো গতিকে ভিডিঅ'টো চাই গৈ থাকিব লাগিব। নেক্সট এইফালে ভিডিঅ'টো আজি একদম পুৰা ধামাকা হ'ব গৈ আছে, একদম পুৰা এনজয়িঙো হ'ব গৈ আছে না, একদম মস্তি হ'ব গৈ আছে। খানা পানাটো এইবিলাক চলাই নাই, ডান্স চান্স চলাই নাই, হয় নাই? বৰ্তমান চিনাকি পৰ্বই চলি আছে, চিনাকি পৰ্বই চলি আছে। তো গতিকে পিছত কেনেকুৱা ডান্স দি চাই থাকিব আৰু একদম বিয়াৰ ডান্সটো জানে আপোনালোকে। বোকা ডান্স ন আজি, বোকা ডান্স এইফালে চং লগাই আছে সম্পূৰ্ণ। এইফালে চিনাকি পৰ্ব চলি আছে। চিনাকি পৰ্ব হোৱাৰ পিছতে আপোনালোকক অলপ বেলেগ বেলেগ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। তো একেত মামা কেনেকুৱা লাগিছে? একদম ধুনীয়া লাগিছে ন, একদম আৰু ভাল লাগিছে আজি, হয় গাইজ? সকলো দেখুৱাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টোৰ জৰিয়তে। আজি বৰ ধুনীয়া লাগিছে দেই। ঠিক আছে, দেখুৱাবলৈ চেষ্টা কৰি থাকিম আপোনালোকে। অৱশেষত আৰু এজন থাকি গৈছিলে বোলে এখেতৰ কি হয়? মোমাই হয় ন? মোমাই এজন থাকি গৈছিল, গতিকে এখেতক পূৰা চিনাকি পৰ্ব কৰি আছে। তো এইটো গাইজ কইনাদৰা নবহাৰ আগতে অলপ বহি লওঁ, হয় নাই? অলপ বহি লওঁ। এতিয়াতো দিনটো বহিব নাপাওঁ, সিহঁতে আহিব বহিব, আমাকতো ইয়াত আহিব লাজেই লাগিব, হয় নাই? আমি আহিব লাজ লাগিব, গতিকে অলপ নহাৰ আগতে আমি এনজয় কৰি লওঁ, এতিয়া এনজয় কৰি হেপী মেৰিড লাইফ। মেৰি গ'ল মানে নহয় আৰু লাইফ ন, এইটো মানুহৰ জীৱনটো লাইফ আৰু। তো গতিকে আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ দেখুৱাব। এতিয়া ৰান্ধনি ঘৰতো যাম, ৰান্ধনি ঘৰত কি খানা বনাইছে, কেনেকৈ কি বনাইছে, গাহৰি ন? এই গাহৰিটো হ'লেতো জানে, খাই দিম নেকি কিছুমান তাতে। ট্ৰাইবেল মানুহ কেনেকুৱা খাই গম পায় নহয়। ট্ৰাইবেল বুলিয়ে নহয়, গাহৰি বুলি ক'লে চবৰ কাৰণে ফেভৰেট হয় নাই? তো গতিকে আপোনালোকক দেখুৱাই আছোঁ, স্কিপ নকৰাকৈ চাই গৈ থাকিব, একদম ভাল লাগিছে। মানে এয়া আজি আমি ধানবোলাগুৰি লক্ষী স্বৰ্গীয়াৰীৰ পুত্ৰ নাম অচ্যুত স্বৰ্গীয়াৰীৰ আজি আমি বিশ্বনাথ চাৰিআলিৰ পৰা ছোৱালী আনি আজি আজি চোতাল এই আমাৰ ৰাভা মণ্ডপত আমি ৰাইজৰ সাক্ষাৎ কৰি আমি সেন্দুৰদান দিছোঁ। সেয়েহে সেন্দুৰদান দিবলৈ যাওঁতে মোক বাইদেউ হিচাপে সেই ৰঞ্জিত স্বৰ্গীয়াৰীক মই দায়িত্ব দিলে। সেয়ে মই বৰ্তমান যিখিনি পাৰোঁ ৰাইজৰ সাক্ষাৎ কৰি সেন্দুৰদানটো আজি কাটি দিলোঁ। তো এতিয়া বাকী আছে সেন্দুৰদান কাটি দিলোঁ মানে দিলোঁ।
ইয়াকে কয় মোৰ আমাৰ নতুন বৌজনী ঘৰ হয় বিশ্বনাথ চাৰিআলি দগিৰিকি ন তো ভাল লাগিছে আজি বিয়াটো একদম মানে ধামাকা হ'ব গৈ আছে তো আপোনালোকক দেখুৱাই থাকিম চাই থাকিম তো হেল্ল' গাইজ ফাইনেলি এতিয়া ৰান্ধনী ঘৰত অলপ আহিছোঁ ৰান্ধনী ঘৰত কেনেকুৱা কি বনাইছে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা লাগিছে আজি এই কান্দুৱা দিছে কান্দুৱা দিছে না খৰিও কেঁচা খৰি কেঁচা না পুৰা ধোৱা কান্দুৱা দিছে অৱস্থা নাইকিয়া অৱস্থা বেয়া হৈ গৈছে বোলে দাদা চকাটো দেখাই দিয়ক চকাটো দেখুৱাই আছোঁ হেল্ল' গাইজ এইফালে কেনেকুৱা লাগিছে আজি বৰ্তমান ভালে লাগিছে ন খৰি কেঁচা বোলে খৰিটো অলপ কেঁচা ন অঁ গতিকে কামটো চলি আছে ন ইয়াতে কি বনাইছে গাহৰি মাংস আৰু আলু ইয়াতে গাহৰি পুৰা বনাই আছে গাহৰি আলু মিলাই বনাই আছে দিবুদা আজি কেনেকুৱা লাগিছে একদম বঢ়িয়া বঢ়িয়া লাগিছে ন গৰম লাগিছে না এইফালে কি বনাই আছে দালি বনাই আছে বোলে তো একদম খাবলৈ হৈছেগৈ আৰু দেই গাইজ আৰু এইফালে পুৰা ভাতৰ চলি আছে এইফালে কি মাছ ন মাছটো কি মাছ হয় লোকেল মাছ ন লোকেল গতিকে পুৰা এইফালে ফ্ৰাই চলি আছে একদম মজাকৈ গাইজ আহি যাব সকলোৱে খাবলৈ আজি বিয়া এইফালে বৰ্তমান ফ্ৰাই কৰি হৈ গ'ল এইফালে ফ্ৰাই কৰিব আছে আকৌ এইফালে গাহৰিটো এইটোৱে গতিকে কেনেকুৱা লাগিছে আজি মজা লাগিছে নে ঠাণ্ডা লাগিছে নেকি কম্বল লাগিব নেকি আৰু লাগিছিলে ন একদম ভাল ভিতৰতো অঁ ঠিক আছে একদম গৰম লগাটো আনিম ঠিক আছে দিয়ক গতিকে পুৰা এইফালে বনাই আছে পিছত খাবলৈ হ'ব আৰু 12টা বাজিছেহে বৰ্তমান আৰু বহুত সময় আছে মানুহ অহা নাই তেনেকৈ তো গতিকে সকলো আজি দেখুৱাবলৈ চেষ্টা কৰিম ঐ চাহ আমাক নিদিয় নেকি অকলে অকলে খাই আছ ন হা দাদাৰ বিয়া আজি কেনেকুৱা লাগিছে মজা লাগিছে নে এইটো নতুন বৌ পাইছে ন পুৰা ফুটি লাগি একদম এক্সাইটেড হৈ আছা হয় নাই নতুন বৌ ঠিকে এই গুৰকালি এইবোৰ এই ঠিকে আছে পুৰা এনজয় কৰিম একদম ডান্স কৰিম তো গতিকে এতিয়া ডাইনিংবিলাক খালী আছে কণ্টেক্ট পিছত আপোনালোকে দেখি পাব পুৰা ভৰ্তি গাহৰি পুৰা চুবাই থকা দেখিব একদম গতিকে সকলো দেখুৱাম আপোনালোকক চাই থাকিব দিয়ক হেল্ল' গাইজ ফাইনেলি এইফালে পুৰা খাই আছে ন দবাইছো একদম চাপা কাৰাপ কৰিম দে চাপা ক্ৰাইম ঠিক আছে বৰ্তমানটো দবাই দিবি ঘণ্টাটো তেতিয়া আৰু এনেকৈ বিয়াৰ ভিডিঅ' দেখি পাব হয় নাই আৰু দেখিব তো গতিকে গাইজ একদম পুৰা এইফালে বিয়াৰ ৰভান দাদা বিয়াটোৰ বিষয়ে কিবা এটা কৈ দে তথাপিও কিবা এটা কৈ দে আজি বিয়াটোৰ বিষয়ে বিয়াটোৰ আজি বিয়াখন যে ইমান ভাল লাগিছে নহয় হয় মণ্ডপৰ পৰা ধৰি মানে ভাল লাগিছে চব মনটো খোলা নিচিনা লাগিছে আজি মানে আমাৰ ওপৰত একো ভাষাই নাই ভাষাই নাই তো গতিকে চাই গৈ থাকিব এইফালে জিন্তু ভাই ক কিবা এটা কৈ দে হয় ফটো মাৰিলোঁ বহুত মাৰিলোঁ ফটো মাৰিলোঁ ন বহুত মাৰিলোঁ DSLR আহিব নাই DSLR আহি আছে বৰ্তমান মই DSLRতে উঠাই আছোঁ বাৰু চিন্তা নকৰিব ঐ মা ক'ৰ পৰা আহিলি ক'ৰ পৰা আহিছ হয় নেকি নিউ ছাবস্ক্ৰাইবাৰ নেকি অঁ আগৰে হয় তই কল কৰি আছোঁ পুৰা বিজি যে তই চাহ খালি আহি আজি পুৰা ধামাকা হ'ব ন একদম মজা হৈ থাকিব মিনি কিবা এটা কোৱা অঁ লাজতে মৰিছে এইটো এইফালে পুৰা বহি আছে অজুদা কিবা এটা কৈ দিয়া তো আজি যিহেতু বিয়া ন বিয়া কেনেকৈ লাগিছে আজি হেপী আছা না হেপী ন হেপী মেৰিড লাইফ ব্ৰ জোন আছ এলবি কি হ'ল কিবা এটা কৈ দে এইটো কি লাডু হয় এইটো তামোলৰ বনোৱা হয় বোলে লাডুটো তো গতিকে এইফালে পুৰা পাণ তামোল ৰেডি কৰি থৈ দিছে এইফালে মছলা আছে তো গতিকে এতিয়া একদম চাই থাকিব আৰু দেই ভিডিঅ'টো ধামাকা হ'ব গৈ আছে আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে তোমাৰ মই প্ৰথমবাৰ হৈছে এনেকুৱা ক'তো হৈ পোৱা নাই ফাৰ্ষ্ট টাইম তাৰপিছত লাজ লাগিছে নে ভয় লাগিছে লাষ্ট বহুত লাগিছে ভয়ো লাগিছে ভয় লাগিছে না
তো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ যেতিয়া লাগিবই লাজ পায় হয় নাই ব্ৰ আমাৰ কিন্তু কপি আছে কিন্তু দেই ভয় লাগিছে কিয় গাইজ আজি হেপী লাগিছে একদম মজা আৰু হেল্ল' গাইজ ফাইনেলি একদম পুৰা বহি বহি বৰ হৈ গৈছে পুৰা বৰ হৈ গৈছে ন গৰম লাগিছে এতিয়া মানে কি বিয়া বিয়া লাগিছে নে অলপ পুৰা বিজি দে বিজি হৈ থাক মংগল আৰে ভাই চা না আজি দাদাৰ বিয়াৰ ফিলিংছটো অলপ কৈ দেচোন কেনেকুৱা লাগিছে আৰে বাবা কি ফিলিংছ নাই চা না অলপ কেমেৰাত চাচোন এনেকৈ ৰিকুৱেষ্ট কৰিলে আৰু কেমেৰাটো কি হ'ব কচোন কান্দা ওলাইছে নেকি আয়ো বেচেৰা কান্দি আছা যে নাকান্দি মানে দেই আয়ো কৃষ্ণ বল তো গাইছে অ' ৰাজা দা আহি পেলা ভালনে বিয়াতে এপাক বুলি ন বিয়া বুলি এপাক হয় ঠিক আছে এইফালে পুৰা বহি একদম বৰিং হৈ গৈছে একদম এইটো LB যোৱাকালি মানে একদম ফাংচনৰ পৰা আহি টোপনি ক্ষতি হৈ আছে ন একদম হেল্ল' গাইছ ফাইনেলি ভাতটো খাবলৈ হৈ গৈছে আৰু খাবলৈ হৈ গৈছে খাই লওঁ ন তাৰপিছতে বিলনি কৰিম দিলে খাওঁ হৈ আছে তো গতিকে গাহৰিটো মনত পৰি আছে তো গতিকে খানাটো খাই লওঁ তাৰপিছতহে বিলনি মেলি কৰিম আৰু নহ'লে এতিয়া খাই নল'লে আকৌ পিছত পূৰা সন্ধিয়া হৈ গ'লে খাবলৈ দেৰি হৈ যাব তো গতিকে আমি খাই লওঁ প্ৰথমে খাই লওঁ না পূৰা বোলে ভাত খাব বহিছে কি মাংস আছে কি মাংস গাহৰি খাই লওঁ প্ৰথমে খাই মেলি আপোনালোকৰ আগত বিলাই দি আছোঁ গাহৰি খাই ন চবেই গাহৰি খাই তো হেল্ল' গাইজ ফাইনেলি এইফালে গাহৰি আহি গ'ল গাহৰি দি দিলে এইফালে গাহৰি বা খা বা আগতে টেষ্টি কৰিছে ফাইনেলি এতিয়া খানাটো খাই লোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ গাহৰি এইফালেও বহি আছে এইফালেও চবফালে কি চাটনি এইটো আৰু কাকো নকবি গাহৰিটো আৰু এক প্লেট পাম নেকি কাকো নকবি অঁ কাকো নকবি গাহৰিটো আৰু এক প্লেট পাম নেকি পাব পাৰে ন মনে মনে আনি দিবিচোন দেই অঁ আনি দিবি এবাৰ তো একদম জলন দা পুৰা খানা খাইছা ন কেনেকুৱা লাগিছে মজা ন গাহৰি দিছে নাই আৰু দিছে ন খাই দেচোন খাই দে এই বা বেলেগ বঢ়িয়া লাগিছে চাগে ন এইটো লৈ লৈছে নেকি সিহঁতে গোটেই এইটো দি দিছোঁ মোলাই লোৱা হ'ল এইটো মোলাই লৈছে নেকি কিমানৰ ল'লে এইটো এইটো 500 টকা ন একদম জৰুৱা ভাই নিচিনা লাগিছে গল্লু মল্লু দুইটা একদম মজা ন বঢ়িয়া পিচ পাইছা ন ঠিকে আছে দে গাইছে এইফালে পুৰা কি হয় এইটো ফটিকা এইয়া তো গাইছে এইফালে পুৰা খানা চলি আছে ৰিচিপশ্যন পুৰা চলি আছে ৰিচিপশ্যন এইফালে পাপৰ বিলাই আছে গাহৰি পাইছ নাই শচীন পাইছ পুৰা খাইছ নাই কিয় খাব পৰা নাই যে মই খাব নোৱাৰোঁ এতিয়া কিয় ভাত খাই আছোঁ ঘৰত ভাত খাই আছা অলপ পিছতকৈ খাব লাগিছিল তোৰ গাহৰি কেই প্লেট খালি আজি তোৰ চাইজটো কৈতো কমেও 5 প্লেটমান খাব নোৱাৰি ন গৰম ন পুৰা তেল ওলাই গৈছে দেখোন
তো গাইছ এইফালে পুৰা ৰিচিপশ্যন চলি আছে চলি আছে ন তাতে গৰম একদম আৰু গাহৰি কাটা আছে নেকি কাইট আছে আচ্ছা এটা কৈ আছো পুৰা এইফালে চলি আছে পুৰা বিলনি চলি আছে গাইজ এইফালে বাইদেউ আৰু বিন্দু পুৰা একদম গাহৰি পাইছা নাই গাহৰি পাইছা ন হাৰ্ডি পাইছা নেকি মাংস দিয়া নাই নেকি এইফালে আমাৰ জুহি ৰাণী এই মাংস দিয়া নাই বেয়া মানুহ এইবিলাক দেই অঁ খাইছা নাই ভাত মাংস খাইছা নাই মাংস ঐ ডেকা হ'ল মাংস পাইছা নাই পাইছা ন আচাৰটো টেঙা অঁ অঁ আচাৰটো টেঙা হ'ল ন কি হ'ব আৰু বাবু ভাত ল হা নালাগে কিয় তইতো পূৰা শেষে কৰি দিলি যে আৰু লৈ ল অলপ নালাগে আৰু তো গতিকে পূৰা একদম ৰিচিপশ্যন চলি আছে গাইজ চাই থাকিব ৰিচিপশ্যন আজি ভিডিঅ'টো মানে একদম পূৰা এতিয়া ৰিচিপশ্যন কৰা অলপ দেখুৱালোঁ ন আৰু ধামাকা হ'ব গৈ আছে ডান্স চাৰ অলপ হ'ব পূৰা ডান্স চান্স হ'ব তাৰপিছত আজিকালি নীলাকাশো আহিব নীলাকাশক চাবলৈ তো গতিকে গাইজ চাই থাকিব হেল্ল' গাইজ ফাইনেলি আমাৰ ৰান্ধনি আহি গ'ল ৰেডি নে বনাই তামোল এখন কি প্ৰেজেণ্ট কি দিলে প্ৰেজেণ্ট কি দিলে অঁ বাকী হয় নেকি কি হ'ল ৰাইক হয় নেকি অঁ আজি নীলাকাশ চোৱাৰ কথা আছে ন তো গতিকে আপোনালোকক দেখুৱাই আছোঁ আজি তো হেল্ল' গাইজ ফাইনেলি ৰিচিপশ্যন কৰি মেলি আহি গৈছোঁ মানে অলপ ওলাই আহিছোঁ তাতো গৰম লাগিছে থাকিব পৰা নাই তো গতিকে এফালেনো কিমান মানুহ আহিছে তো সেইটোকে অলপ চাওঁ বুলিকৈ ওলাই আহিলোঁ তো এফালেও পূৰা চিট ভৰ্তি আছে মানুহ এইফালে এতিয়া ইয়াৰ পৰা ৰিচিপশ্যনলৈ ট্ৰান্সফাৰ হৈ থাকিব আৰু তো গতিকে গাইজ এইটো আমাৰ দৰা সখী হয়নে মুখৰ মাত নাই অলপ এইফালে পূৰা চাহ তাহ বিলাই আছে এইফালে নবৌজনী পূৰা প্ৰেজেণ্ট দিবলৈ আহিছে এইফালে পেহীজনী প্ৰেজেণ্ট দিবলৈ আহিছে তো গতিকে হেণ্ডশ্বেকটো মিলাই ল হাঁহিটো মজা লাগিছে দে বৌ লগত অলপ বহি আছোঁ খানা চানা খাই মেলি আৰু আহি গ'লোঁ আহি কৰি এতিয়া অলপ বহি আছোঁ ন দৰাটো ওলাইছে চাওঁ চাওঁ আৰু অলপ ওলাইছে একদম পুৰা দৰা মানে ভাগৰ লাগি গ'ল তামাম ভাগৰ লাগিছে আজি কেনেকুৱা লাগিছে ভাল লাগিছে মংগলম সকলো অসমবাসী ৰাইজকে মোৰ বিয়াৰ মানে কি হ'ল গাইছে ফুল এক্সাইটেড হৈ আছোঁ আৰু মানে কি হ'ল মানুহ ডেৰাই আছোঁ সেইকাৰণে ফিল্ড মানে কি নাইবা বুলি কৈ আছে এই লাষ্ট মানে পুৰা লাষ্ট আৰু ই ফোন কেমেৰাতে ভিডিঅ' কৰি আছে চকুটো মানে কেমেৰাত নাযায় ইয়ালৈহে গৈ থাকে এই একদম ইয়ালৈ গৈ থাকে ইয়ালৈ তো গাইছ এইটো মানে কি হ'ল হাৰি গ'লোঁ আৰু এই ব্লগটো এতিয়া ই ষ্টাৰ্ট কৰিবলৈ গাইছ আজি একদম ভিডিঅ'টো পুৰা একদম মস্তি মগন মস্তি হ'ব গৈ আছে নাই টোপনি লাগিছে নাই টোপনি লাগিছে আজিতো নীলাকাশ জানে নাই আজি নীলাকাশ নহয় আজি লোকেল পানী ইয়াতে চলিব কিয় চলিব ইয়াত তহঁতে চলাবি ইয়াতে हम लोग नीलाकाश देखने के लिए जाएंगे बहुत अच्छा लगेगा आज इन्हें देखने के लिए এইফালে আমাৰ মংগল ক'ত লুকাই আছে কি হ'ল আজি থোপৰাটো একদম দুখ মনত আছা যে একদম হা কিয় দাদাৰ বিয়া ফূৰ্তি কৰিব লাগে ৰাতি নাছিল ফাংচন যাব লাগিছে চাই লওঁ ন সময় হ'লে যামগৈ আৰু ঠিক আছে গাইজ কণ্টিনিউ ভিডিঅ'টো এই ইমান দেৰি আহিলে যে ইমান দেৰি হ'ল অহাটো দেৰি হৈ গ'ল ন দেৰি হৈ গ'ল ক'ত
যাবি ইফালে বিয়া খাবলৈ যাওঁ কাৰ বিয়া আছে হয় নেকি আৰু দেখিছেনে বিয়ালৈ বহুত দেৰি হ'ল অহা সিহঁতৰ তো গাইজ পুৰা একদম দীঘল পেণ্ডেল বনোৱা হৈছে একদম ধামাকা 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 পুৰা মজা লাগিছে একদম দীঘল দীঘল পুৰা এইফালে বহি আছে কালকেইটা তো গাইজ পুৰা একদম ভাগৰ লাগি গ'ল একদম দেখিছেনে ক'ত বহি লৈছোঁ বহা জেগাটো মজা লাগিছে একদম মাটিতে বহি ল'লোঁ গাইজ এইফালে পুৰা ইহঁতেও পুৰা ভাগৰত একদম এলবিটো মুখত থাকিব পাৰে চা ভাই কালি 4টা বজাত আহিছোঁ ৰাতিপুৱা মৰ্ণিং আৰু ইয়াত আহিছোঁ কেইটা বজাত পেটটো অলপমান দুখতে তোৰ ভাই নহয় এতিয়া গম পাইছ ভাই নহয় এইটো ইউটিউবত কয় মিষ্টাৰ যিহেতু এই আমাৰ আহিছে বহক বহিবা নহয় ধুতিটো খুলি যায় যে খুলি যায় নেকি গতিকে এনেকৈ কথাটো কি ক'ব কেনেকৈ লাগিছে বিয়াৰ ভিতৰত কৰি বিয়া বৰ্তমান এতিয়া ভালে চলি আছে বাৰু চলি আছে? ঠিকে আছে গাহৰি বোলে নিমখ কম হৈছে অলপ গাহৰিত নিমখ ঠিকে আছে কোনে কৈছে কমপ্লেইন আহিছে মানে এইটো এই বাছি খাই বাছি খাব নাজানে কেনে বাছি খাবি জাগি খোৱা সেইটো মাইণ্ডত নাই সেইকাৰণে বিয়াটোকে দেখিছোঁ মই বিয়াটোকে চুলিটো আজি বহুত হেপী হৈছে একদম এতিয়া নাচিম কেতিয়া আজি বোকা ডেন্স হ'ব এই চোতালত এই ৰ'দত বোকা ডেন্স আহিব অলপ পাছত নেটত চাবি ভালকৈ যদি কোনোবা এজন নাযায় নেটত দিব তো গাইজ পূৰা নেক্সট ডে যোৱাকালি একদম লাষ্টৰ ভিডিঅ'কেইটা কৰিব নোৱাৰিলোঁ বহুত ভাগৰো লাগিলে টোপনিও লাগিলে তো ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিম নেক্সট ঘৰত আহি ষ্টাৰ্ট কৰিছোঁ আৰু তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ' আপোনালোকে দেখিবলৈ পায় তো ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই বাই একদম পূৰা টোপনি লাগি আছে